নমস্কাৰ, আশা কৰোঁ আপোনালোকৰ জন্মাষ্টমীৰ দিনটি ভালে কুশলে পাৰ হ'ল আৰু আজি এটি নতুন দিনৰ আৰম্ভণি হৈছে। ৰাতিপুৱাই মোৰ কাম থাকে এয়া কুকুৰাবিলাকক কিবা এটা খাব। ৰাতিপুৱা ৰ'দটো ইমানেই বেছিকৈ ওলাই আহিছে মানে দেখিয়ে কিবা কিবি লাগিছে আৰু সিদিনা যে মই আপোনালোকক দেখাইছিলোঁ ইমানখিনি মাছ, এই মাছখিনি মই কি কৰিলোঁ গম পালে, এখন চালনীত ধুনীয়াকৈ ৰ'দত দি পেটুবিলাক উলিয়াই শুকুৱাই থৈছোঁ আৰু ষ্ট'ৰ কৰি থ'ম, বহুত দিনলৈ ভাল হৈ থাকিব, টেমাত ভৰাই থৈ দিম ধুনীয়াকৈ। আপোনালোকে এনেকৈ ৰাখে নেকি? যদি ৰাখে কোনোবাই কমেণ্ট কৰিবচোন। আৰু এয়া চব আপোনালোকক ভিডিঅ' দেখাবলৈকে নহয়, ময়ো এইবিলাক টিপছ ইউজ কৰোঁ, কাৰণ মানে এনেকৈ যদি পুৰি বনোৱা হয় সোনকালেও হয় আৰু আলহীক দিবলৈ ভাল হয়। ষ্টাইলটো দেখিছেনে, ট্ৰাইংগল টাইপত হৈ যায় আৰু পুৰি ভাল লাগে আৰু ফুলিছে দেখিছেনে কিমান ধুনীয়াকৈ। পুৰিকেইটা খায়ো ভাল লাগিছে আৰু পুৰি ভাল লাগে আৰু ষ্টাইলিছ হ'লে অকণমান আলহীক দিবলৈ ভাল লাগে। আজি সকলোবিলাক কাম কৰি এয়া আজৰি হৈ এতিয়া নামঘৰলৈ বুলি যাওঁ। সকলোবিলাক কৰি আজৰি হ'লোঁ, ৰাস্তাৰ পৰাই নামঘৰ যাব লৈছোঁ। নামঘৰত আজি আমাক শৰাই দিব আৰু চাহো দিব লগতে, এনেকৈ গৈ আছোঁ আৰু আমি যেনেকৈ এতিয়া ল'ৰা ছোৱালীক তুলিছোঁ, বহুত ডাঙৰ দীঘল কৰিছোঁ, তেনেকৈয়ে আমাকো এদিন মা দেউতাই এনেকৈ তুলিবলৈ ডাঙৰ দীঘল কৰিছিলে। বহুত কষ্ট, নিজে নাখাই খুৱাইছিলে, নীতিনি পিন্ধাইছিলে। ধৰক মানুহে যেতিয়া নিজে পায় তেতিয়াহে তাৰ মূল্যটো বুজি পায় আৰু এতিয়া ময়ো এই দুজনী ছোৱালী ডাঙৰ কৰিছোঁ, এনেকৈ ময়ো বুজিছোঁ যে হয় বহুত কষ্ট হয় মানুহৰ ল'ৰা ছোৱালী তুলি ডাঙৰ দীঘল কৰিব। বাৰু যি কি নহওক, আজি আমি আহি আছোঁ এতিয়া নামঘৰলৈ, মাও আহিছে। নামঘৰতে সেৱা কৰিয়ে সোমাই গৈছোঁ আৰু নামঘৰলৈ বৰ লৰালৰিকৈ আহিলোঁ, ছোৱালী লৈ আহিছোঁ যিহেতু। নামঘৰত আইসকলে নাম ল'লেই আমাৰ অকণমান দেৰি হয় আৰু বহুত যথেষ্ট ৰ'দ দি আছে। এতিয়া নামঘৰ পালোহি, নামঘৰ পাই আমি গোপিনীসকলে নাম লৈ আছে, মাহঁতে বহিছেহি আহি, শাহুমাও আছে লগতে। আমি সকলোবিলাকে এনেকৈ নাম লৈ আছে, ময়ো বহি আছোঁ কাষতে, ছোৱালী আহিছে যিহেতু। আৰু অলপ সময় ল'লোঁ, নাম এনেকৈ লোৱাৰ পাছতে আমাৰ প্ৰসাদ মিটাব, কিন্তু অলপমান সময় আছে, নাম ল'বলৈ আৰম্ভ কৰিছেহে যিহেতু। আৰু এইখিনি সময়তে চাহ দি থকা সময়তে ইমান ডাঙৰকৈ এজাক বৰষুণ, বতাহ বৰষুণ আহিলে ধুমুহা টাইপত, মানে গোটেই অৱস্থাই বেয়া হৈ গৈছে আমাৰ এতিয়া। আজি ইমান দিন গৰম কৰি পিছতে ইয়াত দেখিছেনে কি অৱস্থা হৈ গৈছে মানুহৰ। ঘপককৈ আহিলে মানে ধৰিবই নোৱাৰিলোঁ আমি। বহুত বেছিকৈ বৰষুণ দিছে আৰু এই গুণগুণ শুই আছিলে যিহেতু, মায়ে লৈ আছে অকণমান, তাই ভয় খাইছে, বহুত ডাঙৰ শব্দ কৰিছে মানে। নামঘৰ সন্মুখৰ ভাগতো অৱস্থা মানে বেয়া হৈ গৈছে, পানী পৰি দেখিছেনে। আজি ইমান দিন গৰম, এতিয়া ইমানেই ডাঙৰকৈ বৰষুণ দিলে, বাহিৰত গোটেই পানী হৈ গৈছে। ভিডিঅ'টো চাই আজি কেনেকুৱা পালে আপোনালোকে জনাব, আৰু নতুন কোনোবা যদি আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ আৰু লগ পাই আছোঁ